গৈছোঁ। মই অলপতে মানে তোমাৰ ফোনটো পালোঁ, পাই মানে কি দিনতে চুৰি হোৱা কথা এটা ক'লা, সেইটো মোৰ শুনি বৰ বেয়া লাগিলে, সেইকাৰণে আহিছোঁ। চবৰে বেয়া মানে কেতিয়া চুৰি হ'ল? আমি ঘৰত যাম, মোৰ মিছেছক এতিয়াও শান্ত কৰিব পৰা নাই। কেতিয়া চুৰি হ'ল? সোমবাৰে। সোমবাৰে মানে পূজা এই অষ্টমীৰ দিনা। 2 তাৰিখে আছিল। 2 তাৰিখে দিনতে 1টা বজাত মই ইয়াতে গোটেই লাগি আছোঁ। অঁ তিৰচলি লৈ আহিলোঁ, তেওঁলোকে শৰাই দিব, অঁ চাকি জ্বলাব, চবে আশা থাকে আৰু বছৰেকৰ মানে শৰাই এখন দিয়া। এই লক্ষী মন্দিৰ দিবলৈ আহিলা? প্ৰত্যেক বছৰে থাকোঁ। আচ্ছা 20 বছৰে ইয়াতে লাগি থাকিলোঁ। ইয়াতে লাগি থাকোঁ, মই ঘৰত নাযাওঁ, ইয়াতে যি খাওঁ ৰাতি যাওঁ। অঁ তেওঁকো লৈ আহিলোঁ। অঁ ওচৰে পাজৰে চবে গৈছে, অঁ সুবিধা পাই গ'ল, কাৰণ নাই চবৰে পূজা লাগিছে, চবৰে লাগিছে। অঁ এই সুবিধাটো চবৰে পাই গ'ল। অঁ তাৰমানে 3-4 ঘণ্টামান ইয়াত আছিলা? মানে মইতো দিনটোৱে আছোঁ, তেওঁ আছিল 2 ঘণ্টামান। অঁ মাত্ৰ 2 ঘণ্টাত কামটো হৈ গৈছে। 2 ঘণ্টাত লৈ গৈছে নে? এনেকুৱা তালা ভাঙিছে, এনেকুৱা তলা মৰা আছিলে? 3টা তলা। আমি এতিয়াও তলাকেইটা পৰি আছে, দেখিলেও ক'ব। এই মিস্ত্ৰী যে এটা গাজাল যে বোলে, কেনেকৈ গাজাল ওলাই দিয়ে, তাত সোমাই দিছে। ইমান দামী তালা নহয়। আচ্ছা, তোমাৰতো এইখন দোকান আছিলে, ইয়াত 2 পইচা উপাৰ্জন কৰিছিলা, এতিয়া কি টকা নগদ কিমান লৈ গ'ল? 1.5 লাখ টকা লৈ গ'ল। আৰু কি নিলে? সোণা নিলে, মোটামুটি 1.5 লাখ। সোণৰ বস্তু নিছে হয় নেকি? অঁ সোণৰ বস্তু মূল্য কিমান? 1.5 লাখ মান হ'ব। তাকে মানে গুৱাহাটীত দিন দুপৰত চোৰ হয়, এইটো ভাবিব নোৱাৰি নহয়। এতিয়া কথাটো তোমাৰ পুলিচক জনালা নেকি? জনোৱা হৈছেনে? এতিয়া ৰাইজ মানে ক'লৈকো ওলাব নোৱাৰি, সেইটোৱে কথা। গুৱাহাটীত এনেকৈ চোৰ হ'লে কি হ'ব? অঁ মই ভিডিঅ' এটা কৰিলোঁ, মানে শুনি আহিলোঁ তোমাৰ এইটো চোৰ হোৱা এটা ভিডিঅ' কৰিছোঁ। গুৱাহাটীত দিন দুপৰতে চোৰ যে হয়, সেইটো এটা ভিডিঅ' কৰিছোঁ, মই ভিডিঅ' কৰিলোঁ। তোমাৰ নাম সমুদ্ৰ কলিতা, তোমাৰ হ'ল এই হাৰ্ডৱেৰ মানে এইবিলাক ইটা বেলি চিমেণ্টৰ ব্যৱসায়ৰ ভাল দোকান আছে। তেতিয়া তোমাৰ বাক্কাৰ পৰা নিজা ঘৰ আছে, নিজা ঘৰতে চুৰি হৈছে। তোমাৰ ল'ৰা ছোৱালী এজনী, 2জনী ছোৱালী যোৱাবাৰ শান্তিপেট তোমাৰ 1.5-2 লাখ টকা খৰচ কৰিছা, গম পাওঁ। তুমি সামাজিক মানে কামত লাগি থাকা। লক্ষী মন্দিৰত তুমি কাম কৰি থাকা। এতিয়া মানে কথা হ'ল, মোৰো কেইবাবাৰো চুৰি ডকাইতি হৈছে, কিন্তু দুখ লাগে। এবাৰ মোৰ নিছিলে টকা, মোৰ 3 মাহমানলৈ মই ৰাম কৰি থাকিলোঁ। এই চোৰ ডকাইত গুৱাহাটীত বেছি আজিকালি জনা হৈছোঁ, তথাপিও ভয় আছে। ঠিক আছে, এটা কথা টকা পইচা ব্যয় হয় যায়। এতিয়া কথা হ'ল, তাৰ কাৰণে মন মাৰি থাকিও লাভ নাই, চিন্তা কৰিও লাভ নাই। গতিকে যি হ'ল থকাখিনিয়ে চলিম বুলি ভাবা। কাৰোবাৰ বহুত আছে বেলেগ কথা, কাৰোবাৰ নাই। এতিয়া হ'ল সান্তনা লভিব লাগিব, আমি থকাখিনিৰে চলোঁ। কেতিয়াবা আকৌ সৌভাগ্য আহিবও পাৰে, আশা কৰোঁ। কেতিয়াবা মানুহে লটাৰী খেলৰ টিকেট এটা পায়ো কোটিপতি হয়। গতিকে লটাৰী খেলৰ মই টিকেট কিনি থাকিবলৈ কোৱা নাই বাৰু, লটাৰী খেল আমাৰ ইয়াত হোৱাও নাই, তেনেকৈ কোৱা শুনিছোঁ হয় আৰু। ঠিক আছে, তোমাৰ ব্যৱসায় আছে, বাণিজ্য বসতি লক্ষী, তোমাৰ ব্যৱসায়টোকে কৰি থাকা, ভাল হ'ব দিয়া। দুখ লাগিলে, পুলিচকো জনাইছা। গতিকে গুৱাহাটীত চোৰ হয় দিন দুপৰত, অন্য জেগাতো টাউনতো হ'ব পাৰে। আজিকালি সকলো জেগাতে সকলো মানুহে সতৰ্ক হোৱাই ভাল, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ দেই। ঠিক আছে।